এইফালে হওক ক'ত ঘূৰি আছে ক'ত ঘৰ আপোনাৰ এইফালে হওক চাইডত হওক ক'ত ঘৰ আমার বরপেটা হয় বৰপেটা ইয়াতে অহা যোৱা কৰে নেকি ইয়াতে পৰিয়াল লৈ থাকে ভাড়া থাকে আৰু কোন কোন আছে পৰিয়ালত আজি আমাৰ ঘৰত তিনিটা ছেলে আছে আমরা বুঢ়া কিমান ডাঙৰ হৈছে 18 বছর চলছে আমার উপর চলতে গেছে আচ্ছা এতিয়া আপুনি পিছে এনেকৈ চলে আৰু আপুনি এনেকৈ চলে আৰু কোনোবাই যি দিয়ে ন ফ'ল' কৰিছেনে নাই ফ'ল' কৰিছেনে নাই খাইছে কি খাইছে এই হোটেলত ৰুটি খাইদাম চাহ খাইদাম ৰুটি চাহ খাইছে এই পোলাও খাব পোলাও আনিছোঁ মই পোলাও এটা দিবা ভাল লাগিছে ধুনীয়া গামোচা দি আপোনাক বঢ়িয়া লাগিছে একদম মন্ত্ৰী লাগিছে কেইটকা পায় কিমান আছে ইয়াতে দিনত কিমান পায় পইচা 500 ঠিক আছে আৰু কি পালে পইচা পৰি যায় বা ইয়াত যে এনেকৈ লৈছে আপুনি নাযায় আমার দাদা দুটা কমলা আনছে কমলা আনছে তেওঁৰ কাৰণে আনিছে ঠিক আছে দে এইফালে হওক কমলাটো মই লওঁ আপুনি যে বেলেগৰ কাৰণে আনিছে আৰু কোনে বেলেগে দিছে নেকি বেলেগে দিছে দিছে আপেল বেচে যে আপেল আৰু নিদিব নহয় দিব এনেই দিব রাখবো আমি কিমানকে লয় কমলা এটা পইচা নাই পইচা নিনিয়ে না আচ্ছা এইটো ডাঙৰ এইটো সৰু নিম আপুনি খাব আনিছে আপোনাৰ ৰাখক মই খাম দিয়ক বাৰু আৰু কি দিয়ে আপোনাক আৰু কি দিয়ে কমলা আপেল এনেকৈ দিয়ে সেইটো ৰাখক ঠিক আছে খাব এতিয়া বহিলে ধুনীয়াকৈ খাওক হা যাওক